পাই গ'লোঁ বৰপুখুৰীৰ পৰা বিহু মেলাত। মোৰ ঘৰৰ ওচৰতে যিহেতু কাটাপ্পা মামাক লৈ আনিছোঁ আজি আমাৰ ওচৰৰ লগত, আৰু কাটাপ্পা মামা মোৰ লগত থাকিলে টেনশ্যন নাই। তো আমাৰ এইটো কাটাপ্পা মামা, য়েছ মজা। আজি আহি উপস্থিত হৈ গ'লোহি বৰপুখুৰীৰ পৰা বিহু মেলাত। তো আজি আমি বৰপুখুৰীৰ পৰা বিহু মেলা উপভোগ কৰিম। এতিয়া চাওঁগৈ, পৰুৱা এটাও নাই, চাওঁগৈ। মই দেখাই আছোঁ ইয়াত কেইটা মানুহ আছে দেই, চাওক। এইফালে চাওক, দূৰলৈ দূৰলৈ ক'তো এটা জনপ্ৰাণী নাই। তাৰমানে 2 বজাৰ পৰা আৰম্ভ হ'ব আৰু এতিয়া পুৱা 9 বাজিছে। মই ৰাতিপুৱাই আহি পাই গ'লো। জোচ বেছি বুজিছে, জোচ বেছি। ইয়াচোন পুৰস্কাৰ বাহ, ইমান সোপা শৰাই একেলগে। মই কোনখন লওঁ বাৰু? কমেণ্ট কৰি কওকচোন, কমেণ্ট কৰি কওক কোনখন লওঁ, মই কোনখন চুৰ কৰোঁ, ভাল হ'ব। বৰপুখুৰীৰ পৰা বিহু মেলা আৰম্ভ হৈছিল প্ৰথম 1954 চনত। 54 নহয় দেই, 64 জিভা পিছলি গ'ল। অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াত মুকলি বিহু উদযাপন কৰিবলৈ বিভিন্ন ঠাইৰ পৰা বহুতো দল, বিহুৱা দল আহিব আৰু সকলোৱে আহি ইয়াত মুকলি বিহু কম্পিটিশ্যনত ভাগ ল'ব। ইয়াত বিভিন্ন ঠাইৰ পৰা বহুতো দল আহে আৰু আজি আমি এই মুকলি বিহু আপোনালোকক সম্পূৰ্ণৰূপে দেখাবলৈ চেষ্টা কৰিম। মই মানে ৰাতিপুৱা 9টাতে আহিলোঁ, এতিয়া সেইকাৰণে পিছফালে কোনো জনপ্ৰাণীয়ে নাইকিয়া হ'ল। দুপৰীয়া 2 বজাৰ পৰাহে আৰম্ভ হ'ব বিহু মেলা, আৰু যেতিয়া মানুহ হ'ব এনেকুৱা। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, মানে 2 বজাৰ পৰা আহোঁ। আহি আছোঁ বৰপুখুৰীৰ পৰা বিহু মেলালৈ, আৰু আজি মোৰ লগত আছে এইটো বৰ অসম ইউটিউব চেনেলৰ পৰাগজ্যোতি শইকীয়া, তাৰপিছত এইটো কৃষ্ণ ভূঞা, তাৰপিছত এইটো আমাৰ নিৰঞ্জন দা। তাৰপিছত আহি পাইছোঁহি আৰু ঘৰৰ পৰা যিহেতু ওচৰ হয়, মোৰ বেছি দূৰ নহয়, কিন্তু খোজকাঢ়ি আহিলোঁ। এয়া মানুহ অহা যোৱা কৰি আছে, পূৰা মানুহ অহা যোৱা কৰি আছে। এতিয়া চাবলৈ পাব আপোনালোকে বৰপুখুৰীৰ পৰা ঐতিহ্যমণ্ডিত বৰপুখুৰীৰ পৰা বিহু মেলা কেইটিমান দৃশ্য। তো চাই থাকক। এয়া দেখিবলৈ পাইছে আপোনালোকে বৰপুখুৰীৰ পৰা বিহুথলীত একেলগে বহু বেলেগ বেলেগ আঁতৰ বিহু দলে একেলগে একেখন ফিল্ডতেই বিহু মাৰি থাকে এনেদৰেই। তো এয়া চাওক, আৰু সেইটো যিটো ঘৰ দেখিছে, এইটো 2 বিল্ডিং মানুহ বহি আছে ওপৰত। তো তাৰপৰা তাত জাজ থাকে, তো জাজে ইয়াত তললৈ ইয়াত পূৰা নিৰীক্ষণ কৰি থাকে, কোনটো দলে কেনেকুৱা নাচিছে, কি কৰিছে, তো তাৰপৰাই চাই থাকে। আহি পাই গ'লোঁ বৰপুখুৰীৰ পৰা বিহু মেলা, আৰু এয়া চবৰে লগতে আছোঁ। পিছফালে হৈ আছে বৰপুখুৰীৰ পৰা বিহু মেলা, আৰু এয়া আমি গেলেৰীত উঠি আছোঁ। গেলেৰী চবফালে বৰপুখুৰীৰ পৰা বিহু মেলা। মানুহ চাওক হে, এই বাপা কৃষ্ণ নাচনি চাওক হে বাপা, ক'ৰবাত দেখিছে ইমান নাচনি একেলগে? এই 10 টকা। তো মই এনেকুৱা মুখা এখনকে ল'লোঁ আৰু 10 টকীয়া বুলি ভাবিছিল নেকি? নাই লোৱা, মই এনেকুৱা চকৰি এটা লৈছোঁ, 10 টকীয়া চকৰি। ৰাতি হৈ গ'ল কিন্তু নাচ চলি আছে, দেখিছেনে? বেয়া নাচ চলি আছে, এই মজা। মই এই ভিডিঅ'টো বনালোঁ সেইসকল লোকৰ বাবে যিসকলে বৰপুখুৰীৰ পৰা বিহু মেলা চাম বুলি ভাবি অহা যোৱা কিছুমান অসুবিধা বা এনেধৰণৰ কিছুমান অসুবিধাৰ বাবে আহি চাবহি নোৱাৰে। তো তেওঁলোকৰ বাবে মই ভিডিঅ'টো বনালোঁ, আৰু ইয়াত মোৰ কিবাকিবি ভুল হ'ব পাৰে, তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব, প্লিজ লাইক এটা কৰি দিব, আৰু শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ নতুন মোৰ ভাল আৰু মজা ভিডিঅ' আহি আছে। তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু টাটা বাই বাই।